কৈ থাকিল মানে বিৰাট খং উঠিল মাৰিব আৰু মধুকৰক এনেকুৱা কৰিলে কিন্তু মানে নামাৰিলে ৰজাই কিন্তু চৰাই চিৰিকটি মাৰিবলৈ নেৰিলে ফলত ৰাজ্যত পক্ষী নিধন কাৰ্য অব্যাহত থাকিল সেইকাৰণে চৰাইবোৰেও ভয় খাই সেই ঠাই এৰি আন দেশলৈ গুচি গ'ল দেহত চৰাই চিৰিকটিৰ হজ পাবলৈয়ে নোহোৱা হ'ল কি হ'ল ৰজাই যুৱকজনৰ ওপৰত খং উঠিল মাৰিবই খুজিলে মানে এনেকুৱা অৱস্থা কিন্তু ৰজাই কি কৰিলে তাৰ কথাটো নুশুনি চৰাই চিৰিকটি মাৰিবলৈয়ে ধৰিলে ফলত কি হ'ল ৰাজ্যত পক্ষী নিধন কাৰ্য অব্যাহত থাকিল মানে নিধন মানে কি পক্ষী হত্যা না এই যে বন্দুকেৰে এই যে চোৱা ইয়াতে দিছে এই যে ৰজা সৰ্বধনু আৰু এইজন হ'ল মধুকৰ এই যে চোৱা ধনুকাৰেৰে কি কৰি আছে ৰজা সৰ্বধনুৱে পক্ষী বধ কৰি আছে আৰু মধুকৰে মানে ৰজা সৰ্বধনুক বাৰণ কৰিছে এনেকুৱা কৰিব মানা কৰিছে নহ'লে এই যে সেউজ পথাৰ দিছে এই যে চোৱা এই যে গছ কিবা এইবিলাকত যে থাকি কীট পতংগবোৰ এইবিলাক কোনে খাব আৰু কেনেকৈ মৰিব তাতে কি হ'ব গছটো নষ্ট হৈ যাব খেতি বাতি নষ্ট হৈ যাব কিন্তু নামানিলে চৰাই চিৰিকটি কিবা কৰি মানে অব্যাহত থাকিল ফলত কি হ'ল ভয় খাই সেই ঠাইটো এৰি আন দেশলৈ গুচি গ'ল চৰাইবোৰ দেহত চৰাই চিৰিকটিৰ হজ পাবলৈ নোহোৱা মানে নাথাকাই হৈ গ'ল চৰাই চিৰিকটি তো এই দুটা পেৰেগ্ৰাফ মই পঢ়ালোঁ তোমালোকে ঘৰত আকৌ পঢ়িবা আৰু কিবা অসুবিধা হ'লে পিছৰ ক্লাছত আমি আলোচনা কৰিম দিয়া ধন্যবাদ